Hello guys, welcome back to my YouTube channel. आपन के साथ भूपेंद्र ब्लॉग आदि हो जो तभी तो पूरा स्वागत करता हूँ वीडियो तक वीडियो ब्लॉग देते आज वीडियो तो आरंभ पठाले आइसो पठाले माने অহা কাৰণটো হৈছে আজি আমি ফানি ভিডিও শুটিং কৰিব আইছো আমাৰ YouTube চেনেলত আমি ফানি ভিডিও দিও তাকে আজি ফানি ভিডিও কেনেমান শুটিং কৰিব আইছো মোৰ লগত আহিছে এইফালে চাওক আপোনালোকে এইখিনিয়ে ওলাই বাৰু ফানি ভিডিওত এইবিলাকে পাত্ৰ মই এনে কেমেৰাটো ধৰি দিবলৈ আহিছো গাইছ এতিয়া মই পথাৰ পালোহি বাৰু আপোনালোকক পথাৰৰ দৃশ্য দেখুৱাই দিছোঁ চাওক এয়া গাইছ চাওক না মাটিবোৰ চব ৰুই হ'লে আৰু ৰুই হ'ল এতিয়া চব মেঘালী মেলিলে এয়া চাওক ধুনীয়া পৰিৱেশ গাইছ ৱাও মজা অপি চাওক না ধুনীয়া প্লেচ ইয়াত গাইছ এইটো হৈছে মোৰ গেংটো ভিডিঅ' বনোৱা ফানি ভিডিঅ' ভালেই সিহঁতে বনাই মই কেমেৰা ধৰি দিওঁ আৰু গাইছ এয়া পথাৰত এই পথাৰৰ লোকেশ্যনত আহিছোঁ তাকে মই ব্লগ এটা বনাবলৈ লৈছোঁ আজি আৰু আজি গাইছ যিহেতু আজি কৃষ্ণৰ জন্মদিন সেয়েহে ভিডিঅ'টো আৰম্ভ কৰিলোঁ আৰু মই গধূলি হ'লে নামঘৰলৈ যাম নামঘৰত কি কৰে আপোনালোকে দেখিবলৈ চেষ্টা কৰিম ভিডিঅ'টো আপোনালোকে এণ্ডলৈকে চাই দিব আৰু পথাৰৰ ভিডিঅ' এটা আপোনালোকে দেখাইছোঁ চাই ল'ব কি ধুনীয়া লাগিছে গাইছ চাওক না ৱাও মজা এইফালে বেলিটো ওলাই আছে চকুতে ধৰিছে গাইছ এইফালে চাওক না মাটি হৈ গ'ল বহুত দিনতে হৈ গ'ল বাৰু এতিয়া মাটিবোৰ চব সজাত হৈছে এয়া চাওক ৱাও কি মজা দৃশ্য ইয়াতে গাইছ আমি শ্বুটিং কৰিম আপোনালোকৰ শ্বুটিং কৰা দৃশ্য দেখিবলৈ চেষ্টা কৰিম ব'লক তেন্তে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ গাইছ এয়া এতিয়া ভিডিঅ' শ্বুটিং কৰি আছে এয়া চাওক না এয়া শ্বুটিং কৰা নাই হোৱা চাওক আপোনালোকে সিহঁতে ডিছকাছ কৰিছে হয় নে কেইবাবাৰ লাগে এটা ভিডিঅ' আপোনালোকে চাই থাকক ভিডিঅ'টো হেল্ল' গাইছ এতিয়া শ্বুটিং কৰি হৈ গ'ল এতিয়া ঘৰলৈ যাব ওলাইছোঁ গাইছ এতিয়া ঘৰলৈ গৈ পেলি পাত চাত কাটি নামঘৰলৈ যাব লাগিব নামঘৰত আজি যিহেতু কৃষ্ণৰ জন্মদিন কি কৰে আপোনালোকে দেখিবলৈ চেষ্টা কৰোঁ আৰু ঘৰলৈ যোৱা টাইমত এই মোৰ এই টিমটোৱে ভিডিঅ' বনাই মানে কি আৰু এনে সিহঁতে কিবা এটা খবৰ বিচাৰিছে তাকে আপোনালোকক দেখাইছোঁ এয়া নমস্কাৰ আমাৰ ভূপেন্দ্ৰ ব্লগ চেনেলটো 1K ছাবস্ক্ৰাইব হ'বলৈ গৈ আছে আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ ভূপেন্দ্ৰ চেনেলটো যিবিলাকে চানে তেওঁলোকে প্লিজ সমুদ্ৰৰ লগত ভিডিঅ'টো চাওক আমাৰ যদি চেনেলটো চাই ভাল পায় লাইক কমেণ্ট ইমানেই কৰক প্লিজ বাই এতিয়া গাইছ নামঘৰলৈ আহি আছো মোৰ লগত আহিছে বাস্তৱ এয়া আহি আছো যিহেতু আজি কৃষ্ণৰ জন্মদিন সেয়ে নামঘৰলৈ আহিছো আৰু নামঘৰত কিবা পাতিছে এয়া এইটো হৈছে ৰুটি আৰু এইজন হৈছে বাস্তৱ গৈ আছো ব'লক তেন্তে আৰম্ভ কৰোঁ